কিন্তু দাঙি দিয়াচোন দাঙি দিয়া ইমান তেটো চেপাকে নালাগে ঢিলা কৰি দিয়ক অকমান চাও মই জোখ লৈ আছো এতিয়া হৈছে ঠিক আছে চাওঁ চাম তোমাৰ ডিঙিত বহুত সোণ খাব দুষ্টি তেনেকুৱা কথা যদি নিদিলেও হ'ব দে আগতে একো নাছিল নহয় তোৰ তেতিয়া আকৌ মইহে দস্তি আছিলো এতিয়া সোণ পাইছতো মোৰ ডিঙি ডাঙৰ হৈ গ'ল অধিমান কৈছে নহয় মানে মোৰ চবেই নাই তোৰ জেগাত যদি আজি মোৰ বেলেগ দস্তি হ'লহেঁতেন নহয় এডাল পেটি দেখিছ সোণৰ কৰি দিলেহেঁতেন তেলকে ময়ো দিছো মোক এইটো কণী পাৰিবলৈ দিয়া মোৰ বহুত সোণ আছে মোক খাওঁতা নাই দস্তি হ'ব বাৰু দে মই বাৰু কাক আহিছো কাক ধৰিছো নাই হ'ব দে চবকেতো দিব লাগিছে এতিয়া পুলিচ মুখা হৈ গৈছে আমাৰ মনিব আছে আৰু হেৰি পুলিচ চবৰে হ'ল নহয় হৈ গৈছে ছাৰ মই ইয়াতে চবৰে নামবিলাক ভৰাই দিছো কাক কাক কি দিবি মাজতে 3 নম্বৰটো খালী ৰাখিছো কাৰোবাৰ নাম মনতো পঢ়িব পাৰেতো আহো দে আপুনি কলৈ যায় ছাৰ যাওঁ দে খালী জেগাটো দেখি থাকিলে বেয়াহে লাগিব কথা মই আপোনাৰ কথা ভাবি আছো ছাৰ আপোনাৰ এইকেইটা আঙুলি খালী হৈ আছে আচ্ছা আপোনাৰ কেইটা আঙুলি আছে মই এতিয়া হিচাপ দিয়ক 5টা আছে এনেই কিন্তু গাঁঠি 3টাকে 6টা ধৰক এইফালেও 2টা আছিল এনেই এইটো মই কেছ পইচাহে দিছো চা আজি মুৰ্গীৰ পাছফাল তোৰ কপাল যেনেকে মানুহে পাঞ্জাৱত স্বৰ্ণ মন্দিৰ চাবলৈ যায় তেনেকে এখন চাহ দোকান চাবলৈ আহিব তাৰ কেইদিনমান পাছত চাই থাক না ডেইলি এটাকে 7টা কণী পাৰিব সপ্তাহত কাপটো সোণৰ প্লেটখন সোণৰ চামুচখন সোণৰ চেনি সোণৰ চাহপাত সোণৰ 5 টকা দি কাষ্টমাৰে সোণৰ চাহ খাই যাব সেই ল'ৰাটো চকুৰ আগত বনি গৈছে দে হিচাপ বৰাবৰ খালি এটা হিচাপ মোৰ ওলোৱা নাই 6টা কণী বাৰু মিলি গৈছে বাকী এটা এইটো আমাৰ এছআই ছাৰৰ কাৰণে হয়নে আপোনালোকে মোক এনেই সন্দেহ কৰিছে ছাৰ তেলি আহি চাকৰি ল'ব মোৰ ডিঙি ডাঙৰ হৈ গ'ল কিন্তু ছাৰৰ কেইটা কণী সেইটো মই এক্সট্ৰাকে ৰাখিছো ছাৰ কাৰ কাৰণে মুকুতা দা সেইটো ক'ব নোৱাৰিছো কমল হৰ কাৰ কাৰণে খাইতাছি বাইদেউ কমলা বনীয়েক